তাল দিয়া মা ভালকে মা বঢ়িয়া বলকচোন আপোনালোকক লৈ যাওঁ আজি আমাৰ গাঁওখনলৈ। এয়াই হৈছে আমাৰ সুবাহী, আমাৰ গাঁও। জনশ্ৰুতি অনুসৰি সুবাসীৰ পৰা পাছলৈ সুবাহী হ'লগৈ। আৰু আমাৰ গাঁওখনৰ বিষয়ে কোৱাৰ পূৰ্বেই এই নদীখনৰ বিষয়ে নকলৈ আধৰুৱা হৈ ৰ'ব, কিয়নো এই নৈখনৰ পৰাই আৰম্ভ হৈছে আমাৰ গাঁওখন, আৰম্ভ হৈছে আমাৰ শৈশৱ কৈশোৰ। আচলতে আমাৰ এই অঞ্চলৰ প্ৰায়বোৰ ল'ৰা ছোৱালী শৈশৱ আৰু কৈশোৰ এই নৈখনৰ লগত জড়িত হৈ আছে। আচলতে ক'বলৈ গ'লে এটা আৱেগ এই নৈখন। যোৱা বছৰ বাৰিষাৰ কোনোবা এটা আবেলিতে এই ভিডিঅ'টো কৰিছিলোঁ আৰু ভিডিঅ'টো দেখি হঠাৎ আমাৰ সেই শৈশৱলৈ মনত পৰি গ'ল, কিয়নো এই ল'ৰা দুটাই খেলি থকাৰ দৰেই আমিও আমাৰ শৈশৱৰ বেছিভাগ সময় এই নৈখনৰ বুকুতে, এই নৈখনৰ পাৰতে কটাইছিলোঁ বুলি ক'লেও ভুল কোৱা নহ'ব। কিয়নো স্কুল ছুটি হোৱাৰ পিছত একমাত্ৰ আমাৰ খেলাৰ স্থান হৈ পৰিছিল এই নৈখনৰ পাৰ। এই নৈখনৰ পাৰ বাৰিষাৰ কালত আচলতে খুবেই নান্দনিক আৰু সুন্দৰ হৈ পৰিছিল। আপোনালোকে দেখিছেই হয়তো এই নৈখনৰ এই বালিচৰ, আমি বালিচৰ বুলি কওঁ ইয়াক, যিহেতু এই নৈখন পাহাৰৰ পৰা বৈ অহা এখন খৰস্ৰোতা নৈ। আৰু যিদিনাই ৰাতি বাৰিষাৰ কালত যিদিনাই ৰাতি বাৰুকৈ বৰষুণ, ধাৰাসাৰ বৰষুণ হৈছিল বা পাহাৰত ডাঙৰকৈ বৰষুণ দিছিল, তাৰ পিছদিনা ৰাতিপুৱাৰ এই নৈখন ফেনে ফুটুকাৰে বাঢ়িবলৈ আৰম্ভ কৰিছিল। লগতে ইয়াত উটি আহিছিল নানা ধৰণৰ কাঠ বাঁহ, আৰু মানুহে সেই কাঠ বাঁহ ৰাতিপুৱাই এই নৈখনৰ পৰা ধৰিছিল আৰু খৰিৰ বাবে তাক প্ৰস্তুত কৰিছিল। আৰু লগে লগে কিন্তু নৈখনে এটা সৃষ্টি কৰি থৈ গৈছিল পাৰত এই ধৰণৰ এটা খুব সুন্দৰ বালিচৰ। আমি বালিচৰ বুলি কওঁ, যিহেতু নৈখন বহাৰ পাছত যেতিয়া পানীখিনি কমি যায় তেতিয়া এই ধৰণৰ এটা বালিচৰ সৃষ্টি হয় আৰু পাৰত এই ধৰণে বালিৰ এনেকুৱা ধৰণৰ এটা নান্দনিক পৰিৱেশ ৰৈ যায়। গাঁৱৰ নামঘৰত যেতিয়া পানী তোলা সভা, বৰসভা এইবিলাক অনুষ্ঠিত হৈছিল, তেতিয়া গাঁৱৰ প্ৰায়বোৰ আমি ল'ৰা ছোৱালী মিলি এই নৈ পাৰত খেলিছিলোঁ। বালিঘৰ সাজিছিলোঁ, নৈৰ বালিত নানা ধৰণৰ ছবি আঁকিছিলোঁ। মুঠৰ ওপৰত ক'বলৈ গ'লে মোবাইল আৰু ইণ্টাৰনেটবিহীন আমাৰ সেই শৈশৱ আছিলে খুবেই সুন্দৰ আৰু সোণালী। অৱশ্যে গাঁৱৰ ৰাইজে বাৰিষা কালত এই নৈখনৰ পৰা বহিৰ্জগতৰ লগত সম্পৰ্ক স্থাপনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। তথাপিও কিন্তু নৈখন আমাৰ বাবে খুব প্ৰিয় আছিল আৰু প্ৰিয় হৈ থাকিব। আপোনালোকে জনাবচোন আপোনালোকৰ শৈশৱৰ এনে কিছু কথা কমেণ্ট কৰিব। ধন্যবাদ।